অ জান ক'ত আছা? মই মাৰ্কেট গৈ আছো, তুমি ওলাই আহিব পাৰিবানে? আহিব পাৰা যদি আহা, মই গৈ আছো। ভগা টেকেলিৰ মুখত দেখোন আজি মিঠা মিঠা মাত। কি হ'ল ঐ আজি? মতা মুৰ্গীৰ মাথা খোৱা ডাং কাটি বাইৰ বেটি ডাংকলিক লগ কৰিব যোৱা নেকি? চাবি ঐ, ডাংকলি কিন্তু মতা মানুহৰ নিচিনা খঙাল মানুহ। খং উঠিলে তোমাকো লেংটা কৰাই বজাৰত নচুৱাই থাকিব। এনেকুৱা একো নহয় মোৰ জান, একেলগে বজাৰ কৰিম বুলিহে তাইক মাতিছো। অ তহঁত দুটাই প্ৰেম কৰি কৰি বজাৰৰ পৰা গেলা কবিৰ, গেলা আলু, গেলা বিলাহী বুটলিবা চাগে ন? আৰু আমি? তোৰ নিচিনা পয়া লগাটোৱে প্ৰেমৰ কথা কি বুজিব? তই মানুহক মাত্ৰ নিন্দা কৰিবহে পাৰ। সেইটোৰ কাৰণে তই আজিলৈকে এজনী ছোৱালীও ভাল পাব পৰা নাই। মোৰ নিচিনা হোৱা ভাই, মই তোৰ নিচিনাকে ছোৱালীৰ পাছে পাছে গৈ মোক ভাল পাবিনে নাই বুলি সুধি ফুৰি ঘূৰি ফুৰা লোক হ'ব নিবিচাৰো। মোৰ পাছে পাছেহে ছোৱালী ঘূৰি ফুৰি আছে। মই ছোৱালী যদি ভাল পাব বিচাৰো নহয়, এদিনতে 100 জনী লাইন লগাই দিম। এনেকুৱা ক্ৰেডিট আছে মোৰ। তোৰ নিচিনা এমাহত এদিন গা ধোৱা মানুহটোক কোনে ভাল পাব? ইমান হিম্মত আছে যদি 100 জনী ছোৱালী নালাগে, এজনী ছোৱালীক প্ৰপ'জ কৰি একচেপ্ট কৰাই চোৱা। তেতিয়াই ভাবিম তই এজন ডেকা ল'ৰা। তোৰ গাৰ গোন্ধ ছোৱালীৰ ওচৰলৈ নাহে চাগে। বুৰ্বক, তই ভাবিছ নেকি মই এমাহত এদিন গা ধোৱা মানুহ বুলি? এনেকে যদি ভাবিছা ঘৰত সুধি আহিবি, মই দিনত কেইবাৰ গা ধুও। মই কেনেকুৱা মানুহ তই গম পোৱা নাই। তই কালিলৈ আহি যাবি ইয়ালৈকে, মই এজনী নহয় 100 জনী ছোৱালী লাইন লগাই থম ইয়াত। গম পাও দে তোৰ নিচিনা মানুহক, ৰাতি 10 শাল বোৱা মানুহজনে দিনত এশালো শাল নাবায় বুলি। আহি যাম কালিলৈ এনে সময়তে, বেষ্ট অফ লাক। যা যা, কালিলৈ আহি যাবি। 100 জনী ছোৱালী ভাল পোৱাই নে মাৰে কাট তয়ে জানো আৰু।